আমি মানুহবিলাক একেলগে থাকোঁ, সুখ দুখ আনন্দ সকলো ভগাই লওঁ, সময়ত সহায় কৰোঁ, সহায় বিচাৰোঁ, কিন্তু সদায় সহায় লোৱাটো উচিত নে? এতিয়া আপোনালোকৰে কোনোবাই ক'ব, নিশ্চয় উচিত, ইয়াত বেয়া কি আছে? মানুহেইটো মানুহৰ কাম আহিব। ঠিক কৈছে আপুনি, কিন্তু সদায়ৰ বাবে সহায় লোৱা একেবাৰে উচিত নহয়। কাৰণ যদি কথাই কথাই সহায় লোৱাৰ অভ্যাস হৈ যায়, তেতিয়া আপুনি নিজেই দুৰ্বল হৈ যাব। নিজৰ এটা বাট বনাব এৰি আপুনি কথাই কথাই আনৰ সহায় খুজিব। দ্বিতীয়টো কথা, সহায়ৰ পিছত বান্ধ খাই আহে উপকাৰৰ ভাৰ। যাৰ পৰা সহায় লৈছে তেওঁৰ সন্মুখত সদায় সৰু হৈ থাকিব লাগিব। এইবাবে বিপদৰ সময়তো ভাবি চিন্তি সহায় ল'ব। যি বিপদ আহিছিল, কেইদিনমান পিছত সেই বিপদ গুচি যাব, কিন্তু সেই উপকাৰৰ ঋণৰ ভাৰ জীৱনভৰ আপোনাৰ ওপৰত থাকি যাব।